ভাবো এইটোতো বিতৰ্ক কৰাৰ কোনো প্ৰশ্নই হ'ব নোৱাৰে ঝুম বান্ধি নাচাটো ঝুমৈৰ বুলি কয় কিন্তু আমাৰ যিটো চাদি ঘৰবিলাকত তাতোতো ঝুম বান্ধি নাচে একচুৱেলি হেৰিটো হ'ব লাগে ঝুমৈৰ এইখিনিতে আমাৰ ঝুমৰ মেন্দিলক দুটা বিষয় অলপ বিতৰ্কত আছে হয় সেইখিনিক লৈ অকণমান জানিব যত্ন কৰিম গানটোক লৈ কিছুসংখ্যকে গানটোক লৈ বিতৰ্ক কৰি আছে যে গানটো আমাৰ পৰম্পৰাগত ঝুমৰ গীত হোৱা নাই বা আৰম্ভণিটো তেনেধৰণে হ'ব নালাগিছে তেনেধৰণে কিবা কিবি মন্তব্য আহি আছে কি ক'ব বিচাৰিব আপুনি গীত আমাৰ যিটো গীতক লৈ হয় নহয় চাওক যেহেতু ঝুমৈৰ বুলি শব্দটো আহি গৈছেতো ঝুমৈৰ বিনন্দিনী নহয় জানো তো ঝুমৈৰ বুলি ক'লে কি হয় জেনেৰেলি আমি কৰমত মানে আখৰাত কৰোঁ ঝুমৈৰ গীতবিলাক হয় নাই তো ঝুমৈৰ গীতবিলাক আখৰাত কৰোঁ গতিকে ঝুমৈৰ শব্দটোৰ কাৰণে তেওঁ মানে এটা পাজুলটো আছে কাৰণ আৰু আমাৰ যিটো গান বনাইছে প্ৰথমে গানটো অলপ স্পীড বিটিংটো আছে তাৰপিছত লাহে লাহে আখৰা বন্দনা কৰিৰ পৰা আৰম্ভ হৈছে নহয় জানো তাৰপিছত একেবাৰে আমাৰ যেনেকুৱা এজুৱেল মানে যেনেকুৱা থাকে ঝুমৰে যেনেকুৱা গায় মানে বন্দনা গাব ডাঁৰচালিয়া গাব আধাৰাতীয়া গাব খেমটা গাব ভিনচুৰীয়া গাব এনেকুৱাকৈ চেজ যেনেকুৱা ছিষ্টেমবিলাক আছে সেই ছিষ্টেম মতে মানে গানবিলাক তেনেকুৱাই আছে ছেম খালি এতিয়া হৈ গ'ল আমি বিশ্ব অভিলেখ কৰিব গৈ আছোঁ আমি গোটেই বিশ্ব দৰবাৰত তেওঁলোকক দেখুৱাব গৈ আছোঁ সেইকাৰণে অকণমান সেইখিনি পলিচ কৰা হ'বই হয় নাই গতিকে আমি যে একজেক্ট আমিতো কৰম কৰিব যোৱা নাই আমি যদি কৰম কৰি আছোঁ তাতে বোলে আমি তাত মানে কৰম পাতিছোঁ আৰু কৰমত আমি এইটো এটা বেলেগ এটা হেৰি আহি যাব এইটোতো ফুল্লি ট্ৰেডিশ্যনেল আহি যাব কিন্তু এই বস্তুটো ট্ৰেডিশ্যনেলি হোৱা নাই না এইটো আমি বিশ্ব অভিলেখ গঢ়াৰ দিশে গৈ আছোঁ হয় নাই গতিকে ইয়াৰ ছামথিং মানে সেইটোত অকণমান ডিফাৰেঞ্চটো থাকিবই গতিকে মই ভাবোঁ এইটোতো বিতৰ্ক কৰাৰ কোনো প্ৰশ্নই হ'ব নোৱাৰে হয় নাই আমি সেই দৃষ্টিভংগী চাব লাগিব যে আমি বিশ্ব অভিলেখ যদি মানে বিশ্বক যদি পৰিচিত কৰিব যাওঁতে মানে অকণমান পলিচ কৰি আমি লগাই যাওঁ নেকি একদম নে ট্ৰেডিশ্যনেলটো তো আমি দেখিলোঁ যে মানে এই বস্তুটো অকণমান অলপ হেৰি হ'ব লাগে চবে ভালো পাব লাগিব জানিবও লাগিব যে ইহঁতৰ হেৰিটো এইটো কিন্তু তাত আঠ মাত্ৰা বাজিছে কাৰণ যেতিয়া গোটেই বিশ্বত বস্তুটো যাব তাত ইহঁতে কাউণ্টিং নকৰে যেতিয়া গোটেই বিশ্বত বস্তুটো যাব তাত ইহঁতে কাউণ্টিং নকৰে কেনেকুৱা ধুনীয়া তেওঁলোকে ড্ৰেছ পিন্ধিছে কেনেকুৱা মানে ট্ৰেডিশ্যনেলি ছোৱালীবিলাকে প্ৰদৰ্শন কৰিছে নাচবিলাক কেনেকুৱা নাচিছে ভৰি একেফালে গৈছে নাই মুখ একেফালে গৈছে গোটেই আল্টিমেটলি বস্তুটো তেওঁলোকে চাবতো হয় নাই তো সেইটো কাৰণে মই ভাবোঁ বিতৰ্কৰ এইটো হেৰি হ'ব নালাগে আৰু এটা বিষয় যিটো আমি ঝুমৈৰ বুলি কৈ আছোঁ হয় কিন্তু আমি প্ৰায় আমাৰ দেখিব পাওঁ আমাৰে কিছুমান ছ'চিয়েল ৱৰ্কাৰ আমাৰ জনগোষ্ঠীৰ আদিবাসী জনগোষ্ঠী তেখেতসকলে আজিৰ তাৰিখতো লিখোঁতে ঝুমুৰ লিখি থাকে কওঁতে ঝুমুৰ বুলি কৈ থাকে ঝুমুৰ কৈ থাকে হয় গতিকে ঝুমুৰ তেখেতসকলক আপুনি কিবা ক'ব নেকি যিসকলে ঝুমুৰ নিলিখি কিন্তু ঝুমুৰ লিখি আছে কিবা ক'ব বিচাৰিব নাই এতিয়া চাওক আমাৰ যিটো ভাষা আমি যিটো ভাষাত কওঁ এই কাহা যাচি কি খালে আমাৰ ভাষাটো বেলেগ বেলেগ জেগাত বেলেগ বেলেগ আছে আপুনি যদি আপাৰ আছামত যদি যায় তিনিচুকীয়া ডিব্ৰুগড় ফালে এইখিনিত অলপ বেলেগ পাব আপুনি বাদলা ভাটা ফালে আপুনি যাব সেইফালে বেলেগ পাব আকৌ আপুনি নাগৰিজুলি ফালে যদি যায় সেইখিনি অলপ বেলেগ পাব আপুনি উত্তৰ গুৱাহাটী মান্দাকাটা বাগানত যদি যায় সেইফালে বেলেগ পাব শোণিতপুৰ ফালে বেলেগ পাব গোলাঘাট যোৰহাট ফালে বেলেগ পাব তো সেইকাৰণে কিছুমান মানে কিছুমানে ঝুমৰ কিছুমান ঝুমৈৰ বুলি কয় এতিয়া কাহা যাবে দিদি যেনেকুৱা আমাৰ সেইটো তেওঁলোকে ঝুমৈৰ বুলি ক'ব কিন্তু কাহা যাচি আমি ঝুমৰ বুলি কওঁ মইতো সৰুৰ পৰাই আমাৰ মা দেউতাহঁতে ঝুমৰে বুলি কয় ঝুমৰ বুলি মই শুনাই নাই ঝুমৰ কিন্তু যেতিয়া অলপ পঢ়া শুনা কৰিছোঁ মানে যে একচুৱেলি বস্তুটো কি হয় আমাৰ এই ঝুমৰটো কি হ'ব লাগে মানে ঝুমৰ হ'ব লাগে নে ঝুমুৰ হ'ব লাগে নে ঝুমৈৰ হ'ব লাগে তো এইটো যেতিয়া ষ্টাডি কৰিলোঁ তেতিয়াহে গম পাইছোঁ যে নাই একচুৱেলি আমাৰ ঠাই ভেদে ভাষাৰ প্ৰনাউন্সন ভেদে শব্দবিলাক বেলেগ বেলেগ হৈছে কিন্তু একচুৱেলি হেৰিটো হ'ব লাগে ঝুমৈৰ হয় আৰু আমাৰ মানে আৰু এটা কথা আছে যে ঝুমৰ বুলি ক'লে মানে ঝুম বান্ধি নাচাটোক বুলি কয় হয় নাই ঝুম বান্ধি নাচাটোক ঝুমৰ বুলি কয় কিন্তু আমাৰ যিটো চাদি ঘৰবিলাকত তাতোতো ঝুম বান্ধি নাচে তাক আমি ডমকচ বুলি কওঁ যদি ঝুম বান্ধি যদি নাচেই তো সেইটো ঝুমুৰ কিয় নহ'ব এইটো কিয় ঝুমুৰ হ'ব তাতো ঝুম বান্ধি থাকে তাতো ঝুম বান্ধি থাকে নহয় জানো তো ডিফাৰেঞ্চ এটা আছে ঝুমুৰ আৰু ডমকচৰ মানে ঝুমৰ গানবিলাক সদায় মানে উচ্চ স্বৰৰ পৰা নিম্ন স্বৰলৈ আহে আৰু ডমকচৰ গানবিলাক হৈ গ'ল নিম্ন স্বৰৰ পৰা উচ্চ স্বৰলৈ যায় আৰু ডমকচত তেনেকুৱা পোহৰ ভেদে গানবিলাক নাগায়
কিন্তু যেনেকৈ ঝুমৰত পোহৰভেদে গানবিলাক হ'ব আকৌ মানে বন্দনা হ'ব বন্দনাৰ পিছত অলপ মানে দেৰিৰ পিছত মানে ডান্সালীয়া গালে ধৰক বা যদি অলপ ৰাতি হ'ল মানে আধা ৰাতিয়ে গালে গালৱাৰী গালে কিবা এনেকুৱা মানে ছিষ্টেম আছে আৰু ৰাতিপুৱালৈকে একেবাৰে ভিনচুৰীয়া গাব তো সেইকাৰণে ঝুমৰৰ হেৰিবিলাক তেনেকুৱা আছে আৰু তাৰ ডংকচৰটো সেইবিলাক হেৰি ভাগ নাই সেইকাৰণে কিন্তু ঝুমৰ বুলি ক'লে আমি জেনেৰেলি কি কওঁ যে ঝুমৰ মানে ঝুম বান্ধি নাচাটো তো তাতো ঝুম বান্ধে ইয়াতো ঝুম বান্ধে সেই ডিফাৰেঞ্চবিলাক আছে মানে তো এইবিলাক বস্তু ধৰক আমি অধ্যয়ন কৰিব লাগিব জানিব লাগিব তেতিয়াহে ধৰক গম পাম বস্তুবিলাক নহয় জানো তেখেতে ইমান ব্যস্ততাৰ মাজত আমাক সময় দিলে গতিকে তেখেতকো আমি ধন্যবাদ জনাই বিদায় দিছোঁ নমস্কাৰ।